আসাম ফেশ্বন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আজি কেইবাযোৰো কটন টচৰ মেখেলা চাদৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। প্ৰত্যেকযোৰ কাপোৰৰ আৰ্হি ফটোখন মই ইয়াতে দি দিছোঁ। আপোনালোকৰ যদি পচন্দৰ হয় তেনেহ'লে মোক হোৱাটছআপ কৰিব পাৰিব। আৰু এই কাপোৰকেইযোৰ কটন টচত অফাৰ প্ৰাইজত আহিছে। কটন টচত যিটো মানে গৰমত পিন্ধিবলৈ যথেষ্ট সুবিধাজনক, সেই এতিয়া অফাৰ প্ৰাইজত দি থকা হৈছে কাপোৰকেইযোৰ। আৰু ইয়াৰ যিখিনি আৰ্হি ফটোৰ মডেল ফটোৰ সেইখিনি মই ইয়াত দি দিছোঁ। আপোনালোকৰ যিযোৰ কাপোৰেই পচন্দৰ হয় আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। 6003160381 নম্বৰত হোৱাটছআপ কৰিব পাৰিব। হোৱাটছআপ নম্বৰটো মই এই ভিডিঅ'টোৰ শেষলৈ স্ক্ৰীণতে দি দিছোঁ। আৰু ইয়াৰ অফাৰ প্ৰাইচটো হৈছে মাত্ৰ 1200 টকা। মাত্ৰ 1200 টকাতে এনেকুৱা এযোৰ কটন টচৰ মেখেলা চাদৰ আপোনালোকে নিজৰ ঘৰত অৰ্ডাৰ কৰিব পাৰিব। নিজৰ এড্ৰেছত অৰ্ডাৰ কৰিব পাৰিব। আমি DTDC কুৰিয়াৰৰ থ্ৰুৱেদিয়েই পঠাই দিওঁ আপোনালোকৰ এড্ৰেছত। গতিকে আপোনালোকৰ কোনযোৰ কাপোৰ ভাল লাগিছে আপোনালোকৰ আৰ্হি ফটোখন আপোনালোকে হোৱাটছআপ কৰিব পাৰিব স্ক্ৰীনশ্বট মাৰি। আৰু ইয়াৰ পাছত আৰু আন ফটো চাব বিচাৰিলেও হোৱাটছআপত চাব পাৰিব। গতিকে চাওকচোন কোনটো কাপোৰ আপোনালোকৰ ভাল লাগিছে। যদিহে আপোনালোকৰ প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে হোৱাটছআপ কৰিব। হোৱাটছআপ কৰি কাপোৰকেইযোৰ অৰ্ডাৰ কৰিব পাৰিব। যিহেতু বহুত কম মূল্যতে কাপোৰকেইযোৰ আহি আছে, গতিকে আহক গোটেইকেইযোৰ কাপোৰ চাই লওঁ।